একলা জীবন অনেক ভালো রে বন্ধু। বন্ধুসকল আকৌ এবাৰ আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকেতো বৰ্তমান সকলোৱে ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ চায়। তো এইবোৰ চালে আপোনালোকে কিছুমান নিম্বান্বিক দেখা পাব। সেইবোৰে যেতিয়া প্ৰথম প্ৰেমত পৰে তেতিয়া ষ্টেটাছ লগায়, আকাশ সাজে না সহজে তো বাতাসে বাঁশি বাজে না, চলো না এই রূপ কোথায় তোমাকে শোনাই তোমাকে শোনাই। रुको जरा सबर करो, बोला धक्का मुक्की नहीं करने। তাৰপিছত আপোনালোকে এই মাহৰ ভিতৰত দেখা পাব, মানে যেতিয়া ব্ৰেকআপ হ'ব তেতিয়া ষ্টেটাছ লগাব, একলা জীবন অনেক ভালো রে বন্ধু, এখন আমি সুখেই আছি বেশ, তোরে ভালোবাসতে গিয়ে বন্ধু আমার চলে গেছে মনের পরিবেশ। এইবোৰ পঢ়া বাদ দি কিনে ভালকৈ পঢ়া শুনা কৰা। মা দেউতাকে তোমাক লৈ বহুত সপোন দেখে, গতিকে বন্ধু বান্ধৱীসকল তেনেকুৱা নকৰিবা। ভালকৈ পঢ়া শুনা কৰে, নিজৰ লাইফ বনোৱা। একলা জীৱন নহয়, 10জনৰ জীৱন ভাল হৈ যাব আপোনালোকৰ। মনৰ পৰিৱেশ কেতিয়াও তেতিয়া পৰিৱৰ্তন নহয়, বুজিছা? ধন্যবাদ।